18 মাহত আমি প্ৰথমটো ইউনিট আৰম্ভ কৰিব পাৰিম। ইয়াত 27,000 লোকৰ প্ৰত্যক্ষ নিযুক্তি হ'ব। ইয়াৰ উপৰিও এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে ইয়াৰ যিবিলাক ছাপৰ্টিং ছিষ্টেম, অৰ্থাৎ এটা ডাঙৰ উদ্যোগ হ'লে তাৰ ওচৰত এটা ইক'ছিষ্টেম তৈয়াৰী হ'ব লাগে। এই ছিষ্টেমটো ইয়াত তৈয়াৰী হ'ব, বহুত ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ ইয়াত আহিব আৰু মই ভাবোঁ যে ই এটা ফিউচাৰ ইণ্ডাষ্ট্ৰি, যাক আমি ছেমি কণ্ডাক্টৰ, AI আমি এইবিলাকৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিজ বুলি কওঁ। ইয়াৰ এটা বৃহৎ কৰিডৰ জাগিৰোডত নিৰ্মাণ হ'ব। মই ভাবোঁ যে এয়া আজিৰ দিনটো আমাৰ জাতিটোৰ বাবে এটা সোণালী ক্ষণ, এটা ঐতিহাসিক ক্ষণ, সোণসেৰীয়া যাত্ৰাৰ এটা মাইলৰ খুঁটা। মই অসমবাসী ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ।